এইবাৰ দুৰ্গা পূজাৰ বিভিন্ন ঠাইত চালোঁ আৰু গোটেইখিনি মিলাই এইটো ব্লগ বনাইছোঁ। গোটেইবোৰ ঠাই ইয়াত মানে সংমিশ্ৰণ কৰা হৈছে। আপোনালোকে ভিডিঅ'টো চাওকচোন। পুথিমাৰী দুৰ্গা পূজাত খোজো থিয়েটাৰ মাতিছিল আৰু খোজো থিয়েটাৰৰ নাটক চালোঁ। নাটকবোৰ ভাল লাগিল, খুব ভাল লাগিল। পাব্লিক স্কুল মাজবাও পিংলেশ্বৰ খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ দলৰ ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। সূৰ্য কুমাৰ ডেকা, কামৰূপ স্পৰ্টছ একাডেমী, পুথিমাৰী, কামৰূপ। সূৰ্য থিয়েটাৰত মঞ্চস্থ কৰা মোৰ কেঁচুৱাই কান্দিছে নাটখনিত সকলো অভিনেতা অভিনেত্ৰীয়ে সুন্দৰ অভিনয় কৰিলে আৰু নাটখনিৰ মাজৰ পৰাই এটি গীতৰ দৃশ্যাংশ আপোনালোকৰ মাজত আগবঢ়ালোঁ। ইয়াৰ ভাইটি আৰু মই বহু জাগাত পূজা চালোঁ, গতিকে এইটো এটা বহুত ভাল অভিজ্ঞতা বিভিন্ন জাগাত পূজা চোৱাটো। আমি সচৰাচৰ পুথিমাৰীতে দুৰ্গা পূজা চাওঁ, আমাৰ ওচৰতে যিহেতু। এইবাৰ অলপমান ব্যতিক্ৰমী অভিজ্ঞতা হ'ল। মন্দিৰৰ দৃশ্যাংশ অকণমান দাঙি ধৰিছোঁ, গতিকে এই ৰভাখন ভাল লাগিল। ৰভাখনক অলপমান দেখাই দিছোঁ। বিল্লেশ্বৰ দেৱালয় সকলোৱে জানে, গতিকে এই দেৱালয়ত ডাঙৰ দুৰ্গা পূজা হয় আৰু দশমী পূজাৰ দিনা ভাইটি আৰু মই এই বিল্লেশ্বৰ দেৱালয়ত পূজা চাবলৈ গ'লোঁ। তাৰ দৃশ্যাংশ অকণমান দাঙি ধৰিছোঁ। বিল্লেশ্বৰ দেৱালয়ৰ পূজা চাই আহি তাৰ ওচৰে পাঁজৰে থকা বিভিন্ন পূজা মণ্ডপত গৈ পূজা চালোঁ আৰু তাৰ দৃশ্যাংশ আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে শেষত আমি গৈ কমলপুৰ আৰু পুথিমাৰীত দুৰ্গা পূজা চালোঁ আৰু কমলপুৰত সকলোৱে জানে যে ৰাৱণ দহনৰ অনুষ্ঠান হয় তাতে আৰু ফাংচনো হয়। গতিকে তাত গৈ ৰাৱণ দহনৰ এই দৃশ্য চালোঁ আৰু ফাংচনো চালোঁ।